ফ্ৰেণ্ডছ, অসমীয়া ছোৱালী চম্পি অন্যতা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খাম এৰিলতা। এয়া এৰিলতা। মই ঘৰতে পুহিছিলোঁ এৰিলতা। আজি আপোনালোকক দেখুৱাম মইনো এৰিলতা কিহৰ লগত খাওঁ। ফাৰ্ষ্ট টাইম আজি খাম হাতী ভেকুৰীৰ লগত এৰিলতা। এইটো হাতী ভেকুৰী বুলি কয়, বহুতে ইয়াৰ নামটো বেলেগো ক'ব পাৰে, নাজানো। আমাৰ ইয়াত হাতী ভেকুৰী বুলিয়ে কওঁ। আৰু মই আগত হাতী ভেকুৰীৰ লগত খোৱা নাই এৰিলতা। কিছুমানটা কথাত মোৰ এৰি পলু বুলিও আহিব পাৰে দেই, মই কিন্তু এৰি পলু বুলি কওঁ, এৰিলতা বুলি নকওঁ। কেনেকৈ কাটোঁ আৰু কিহৰ লগত বনাই খাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এবাৰ ফাৰ্ষ্ট টাইম খাম হাতী ভেকুৰীৰ লগত এৰিলতা। কেনেকুৱা হয় খাবলৈ নিশ্চয় জনাম বাৰু। এৰিলতা এইটো খাই ভাল লাগে, এইটোতকৈ মই কিন্তু এইটো খাই বেছি ভাল পাওঁ। বেছি নহয়, ইয়াত 60-70টামান আছে। পিঁয়াজ অলপ বেছিকৈ দিলে ভাল লাগে খাই। বহুতে ঢেকীয়াৰ লগতো বনাই খায়, ঢেকীয়া শাকৰ লগত। ময়ো খাওঁ বাৰু ঢেকীয়া শাকৰ লগত। আজি যিহেতু ঢেকীয়া শাক নাই, সেইবাবে ভাবিলোঁ হাতী ভেকুৰীৰ লগত বনাই খাওঁ। দুডোখৰ কৰি দিম, দুটা পিচ কৰি দিম। এতিয়া তেলটো সোমাই যায়, খাই ভাল লাগে। গোটা গোটা কৰিলে ভাল নালাগে খাই। বুজিছে, গেছ কাটিছিলোঁ। মই প্ৰথমে এৰিলতাখিনি ক'বলৈ পাহৰি গ'লোঁ, বইল কৰি ল'লোঁ। বইল কৰি এতিয়া মানে কাটিবলৈ ভাল, নহ'লে জুই থাকে যে, বইল কৰি এতিয়া মই কাটিম। ক'বলৈ পাহৰি গ'লোঁ প্ৰথমতে। এইবোৰ কাটি হৈ গ'ল, এতিয়া হাতী ভেকুৰীকেইটা কাটি লৈছোঁ। এৰি পলু মই ঘৰতে পুহিছিলোঁ, প্ৰথমবাৰ পুহিছোঁ। অকণমান ভিডিঅ' কৰিও ৰাখিছোঁ, প্ৰথমবাৰ পুহিছোঁ যেতিয়া। আপোনালোককো দেখুৱাওঁ মই কেনেকৈ পুহিছিলোঁ। কমপ্লিট হৈ গ'ল, হাতী ভেকুৰীও হ'ল, এৰি পলুও হ'ল। এতিয়া ভিডিঅ'টো শেষলৈকে চাই যাব মই কেনেকৈ বনাওঁ। এয়া ডোখৰকৈ কাটি লৈছিলোঁ। হাতী ভেকুৰী বেছি নহয়, কম। লগতে পিঁয়াজ, হৈ গ'ল। এতিয়া মই পিঁয়াজটো দিছোঁ।
পিঁয়াজটো ৰঙচুৱা হোৱাৰ পিছত মই এই পলুখিনি দি দিম। অকণমান নিমখ দিছোঁ। অলপ হালধি দিছোঁ। এতিয়া মই হাতী ভেকুৰীডোখৰ দিছোঁ। অলপমান পলুটো সিজাৰ পিছত হাতী ভেকুৰী দি দিব লাগে। অকণমান ধনিয়া পাউডাৰ দিছোঁ। গৰম মছলা, অলপ জিৰা গুড়ি, আকৌ ঢাকি দিছোঁ। আকৌ অলপ পাছত মই লাৰি দিছোঁ। ঘনাই ঘনাই খুচৰি থাকিব লাগে, এতিয়া লাগি নধৰে। গেছটো অকণমান ল' দিব লাগে। প্ৰায় হৈছেগৈ। হাতী ভেকুৰী আৰু এৰী পলু ভাজিখন হৈ গ'ল। এতিয়া মই খাই লওঁ কেনেকুৱা হৈছে, আপোনালোকক জনাম কেনেকুৱা হয়। হেল্ল' বন্ধুসকল, ভাত পানী খাই কৈ আজৰি হ'লোঁ। এৰী পলু আৰু হাতী ভেকুৰী ভাজিকণ খাই খুবেই ভাল লাগিলে। আপোনালোকে যদি খোৱা নাই এৰী পলুৰ লগত হাতী ভেকুৰী, এবাৰ খাবচোন, বহুত ভাল লাগে খাই। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'তে আপোনালোকক লগ পাম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আজিলৈ বাই বাই।